2012 চনৰ 23 ছেপ্টেম্বৰ দৰং জিলাৰ বৰমপুৰ গাঁৱৰ বাকুৱা চুবুৰী প্ৰভু খগেন ডেকা দেৱৰ ঈশ্বৰৰ প্ৰতি থকা গভীৰ আত্মবিশ্বাসৰ দ্বাৰা আৰ্জিত ঐশ্বৰিক গুণৰ প্ৰভাৱেৰে নিষ্পেষিত নিপীড়িত আৰু ৰোগগ্ৰস্ত লোকসকলক আধ্যাত্মিকভাৱে তাৰণৰ ব্যৱস্থা কৰাৰ ফলত স্বয়ং বিষ্ণুপ্ৰভু সেৱাশ্ৰম হিচাপে পৰিগণিত হৈ আজি মহাপুৰুষ শংকৰ গুৰুজনাৰ আৰ্হি আদৰ্শেৰে পৰিচালিত হৈ আহিছে এই বিষ্ণুপ্ৰভু সেৱাশ্ৰম। Viष्ণু Prabhu Sewa Ashram Bhakti Arshana